হেল্ল' ফেমিলি, আজি অলপ মোক ওপৰলৈ চাওকচোন। ওপৰলৈ মানে অলপ বেলেগ বেলেগ লাগিছেনে? মানে অলপ ৰুমটো বেলেগ বেলেগ লাগিছেনে? অলপ বিল্ডিঙৰ লুক আহিছেনে ৰুমটো? তো এই বিল্ডিঙৰ লুকটো আনিবৰ কাৰণে ৰুমটোত কি কৰিলোঁ? তো ব'লক ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। মানে বেলেগ একো কৰা নাই। আমাৰ ৰুমটোত চিলিংখন লগাই দিলোঁ। মানে নৰ্মেল চিলিং নহয়, ফল চিলিং। আজিকালি লগাই যে ধুনীয়াকৈ ডিজাইন কৰি সেয়া লগাই দিলোঁ। তো তাৰ কাৰণে এইবিলাক বস্তু আহি পেলাই এইবিলাক বস্তুৰে চিলিংখন লগোৱা যাব। তো কেনেকৈ ডিজাইনটো কৰিলোঁ, কি কৰিলোঁ, গোটেইখিনি এই ভিডিঅ'টোত দেখাম। তো ভিডিঅ'টো চাব, সকলো গম পাব। আৰু আপোনালোকে জানে PVC বা ফল চিলিং লগালে কোনো কাঠৰ ব্যৱহাৰ নহয়, এইবিলাক লগোৱা হয়। তো এইবিলাক পাত্তি আছে চাওক, তো এইবিলাক পাত্তি লগোৱা হয়। তো এইবিলাক লোহাৰে হয় বাৰু, এলুমিনিয়াম নহয়। তো এইবিলাক পাত্তি লগাই দিয়ে আৰু যি ওপৰতে কাঠ লাগিল সেই ওপৰতে বাকী এয়া লগাই দিয়ে আৰু বাকী কালি আমাৰ ইফালৰ ৰুমটোত ধুনীয়াকৈ এয়া চিলিং লগাই দিয়া গ'ল। তো ফল চিলিঙৰ যিটো প্লেইন থাকে সেইটো লগাই দিয়া গৈছে। এইটো মানে একো ডিজাইন চিজাইন তেনেকৈ কৰা হোৱা নাই। বাকী আজি সেইটো ৰুমত ডিজাইন মানে অলপ কৰিব, তেনেকৈ আজি চিলিংটো লগাব। এইটো ৰুমত অকণমান ডিজাইন কৰিম। তো সেয়াই আৰু দাদাহঁত আহি পালে, আজি ফল চিলিঙৰ কাম কৰিব, এইটো ৰুমৰ কাম কৰিব। তো দাদা কেইদিন লাগিব এইটো ৰুমৰ হ'বলৈ? 2 দিন লাগিব। আজি ফ্ৰেমিংটো হ'ব, কালি বস্তু লগাই। আৰু তোমালোকে ফল চিলিঙৰ বাদে কি কাম কৰা? আৰু ফল চিলিঙৰ বাদে PVC চিলিং, 2x2 এলুমিনিয়াম। আৰু চিলিংখন লগোৱাৰ আগতে পোনপ্ৰথমে ৰুমটোত চাৰিওফালে চিন দি ল'ব লাগিব, কিমানখিনি জোখত চিলিংখন হ'ব। তো চাৰিওফালে এনেকৈ চিন দি ল'ব আৰু দি উঠি কাম আৰম্ভ কৰিব। আৰু এতিয়া ওপৰৰে ফ্ৰেমটো বনাই আছে এই পাত্তিবিলাকেৰে। তো এয়া চাব পাৰে ধুনীয়াকৈ ফ্ৰেমটো বনাই আছে। আৰু এই ফ্ৰেমটো বনোৱা হোৱাৰ পিছত ধুনীয়াকৈ বৰ্ডবিলাক লগাই দিব। তো গোটেই প্ৰচেছটো দেখাম, ভিডিঅ'টো শেষলৈ চাই থাকিব। মানে এই ভিডিঅ'টোৰ পৰা আপোনালোকে পূৰা গম পাই যাব যে ফল চিলিং কেনেকৈ লগায়, কেনেকৈ কি কৰে। গোটেইখিনি প্ৰচেছটো মই দেখাব চেষ্টা কৰিম যিমান পাৰি। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। দাদা পূৰা মজবুত হ'বনে চিলিংখন? মানুহ চানুহ ওপৰত উঠিব পাৰিব? কেনেকৈ উঠিব লাগিব? তক্তা দি ওপৰত তক্তা দি উঠিব লাগিব আৰু এনেকৈ ফ্ৰেমটো কৰা হৈ গ'ল। আৰু ফ্ৰেমটো কৰা হোৱাৰ পিছতে লাইটৰ কামখিনি কৰিব লাগে। লাইটৰ কামখিনি কালি কৰিব, সেইকাৰণে কালি একদম ৰাতিপুৱা লগ পাই আছোঁ। গুড মৰ্ণিং এভৰিৱান। আজি 2 নম্বৰটো দিন। কালি গম পালে চিলিঙৰ এইটো ফ্ৰেমটো কৰা হৈ গ'ল। যিটো ফ্ৰেম থাকে চিলিঙৰ সেই ফ্ৰেমটো কৰা হৈ গ'ল। আৰু আজি ফ্ৰেমটোত পইণ্টে পইণ্টে লাইটৰ কাম কৰিব। মানে ফ্ৰেমটোত য'ত মানে লাইটৰ পইণ্ট হ'ব লাগে এইবিলাক দিব। তাত লাইনমেন আহি আছে, সেইখিনি কৰিব। সেইখিনি কৰা হোৱাৰ পিছত চিলিঙৰ মিস্ত্ৰী আহি বৰ্ডবিলাক আজি লগাব, অলপ ডিজাইন চিজাইন কৰিব। সকলো দেখাম, চাই থাকক। মানে এই ফল চিলিঙৰ কাম কৰিলে এই ফ্ৰেমটো বনোৱাৰ পিছতে লাইনৰ কাম আহে। লাইনৰ তাঁৰবিলাক ওপৰে নিব লাগে, নি উঠি লাইট মানে এই চিলিংখনত য'ত দিয়া হ'ব তাৰে মানে পইণ্টটো বহাই দিব লাগে। আৰু এনেকৈ লাইটৰ কামো আমাৰ পূৰা তীব্ৰ গতিত চলি আছে। আৰু এনেকৈ তাঁৰবিলাক ওপৰেৰে আনিব আৰু আনি উঠি ডাইৰেক্ট ইয়াতে বৰ্ডত কানেকশ্যন কৰি দিব। আৰু পিছলৈ যাতে এন্দুৰ চেন্দুৰে কাটিব নোৱাৰে সেইকাৰণে এনেকৈ পাইপ লগাই দিয়া গৈছে। তো এইবিলাক পাইপ এনেকৈ লগাই দিয়া গৈছে, তো যাতে এন্দুৰ চেন্দুৰে কাটিব নোৱাৰে। এইফালে এনেকৈ তো ওপৰতে তাৰৰ কানেকশ্যনটো যাব এনেকৈ পাইপৰ মাজেৰে। বাকী এইখিনিতে লাইটৰ কাম ষ্টপ। এই ৰ'ব লাইটৰ কাম শেষ হোৱা নাই বাৰু, বহুত কাম বাকী আছে। লাইট লগাব আছে, কিবা কিবি আছে বাকী। এতিয়া চিলিঙৰ কামলৈ যাওঁ। তো এইবিলাক বৰ্ড লৈ আহিছে, তো এইবিলাক বৰ্ডে এতিয়া লগাব, লগাই আকৌ চিলিঙৰ কাম আৰম্ভ কৰিব। এই বৰ্ডবিলাক লগাই আছে, এইটো জিপছন বৰ্ড বুলি কয়। তো বৰ্ডবিলাক এনেকৈ প্ৰত্যেক খাপে খাপে লগাই দিয়ে আৰু তাঁৰবিলাক ওলাই দিয়ে এনেকৈ। তো ওলাই প্ৰত্যেকখিনিতে এনেকৈ বৰ্ডবিলাক লগাই দিব। লগাই দিয়াৰ পিছত তাত যি ডিজাইন কৰে এনেকৈ কাটি ডিজাইন কৰি দিব। আৰু এনেকৈ এতিয়া ফ্ৰেমটোত বৰ্ডবোৰ লগাব। তো বৰ্ডবোৰ লগাওঁতে এনেকৈ গজালবোৰ সোমাই দিয়ে মেচিনেৰে। তো মেচিনেৰে এনেকৈ গজালবোৰ সোমাই দিয়াৰ লগে লগে বৰ্ডবোৰ খাপ খাই যায়। তো এতিয়া চাৰি চাইডে এনেকৈ বৰ্ডবোৰকে লগাই ল'ব। আৰু কিছু সময়ৰ পাছতে গোটেই ৰুমটোতে এনেকৈ বৰ্ডবোৰ লগোৱা হৈ গ'ল। আৰু এতিয়া বৰ্তমান ডিজাইনৰ কাৰণে ফ্ৰেম বনাই থকা হৈছে। মানে ডিজাইন কৰিব লাগিলে এক্সট্ৰাকৈ আকৌ ফ্ৰেম বনাব লাগে। আৰু এনেকৈ আমাৰ বৰ্তমান চিলিঙৰ কাম চলি আছে। আৰু বৰ্তমান এতিয়া এইখিনিতে এটা গোল দিয়া গৈছে, যিখিনিত ফেনখন থাকিব সেইখিনিতে ধুনীয়াকৈ এটা গোল বনাই দিয়া গৈছে। আৰু এই গোলটোৰ কাষতে এইখিনিতে এটা এল টাইপ ডিজাইন থাকিব, আৰু এইফালেও এটা এল টাইপ এনেকুৱা ডিজাইনে থাকিব। তো এনেই নৰ্মেল এটা চিম্পল ডিজাইন দিম বুলি ভাবিছোঁ। তো হোৱাৰ পিছত কেনেকুৱা লাগে সেইটোৱে গম পোৱা যাব। আৰু এনেকৈ ৰুমটোত গোটেইখিনি বৰ্ড লগোৱা হৈ গ'ল। ডিজাইনৰে বৰ্ড হওক বা নৰ্মেল বৰ্ডে হওক গোটেইখিনি লগোৱা হৈ গ'ল। আৰু এতিয়া আঠা লগাই দি আছে বৰ্ডবিলাকৰ মাজত, যাতে বৰ্ডবিলাকৰ মাজৰ ফাঁকটো দেখা নাযায়। আৰু চিলিঙত এতিয়া বৰ্তমানটো আঠা লগাই আছে। তো এইটো আঠা নেকি এইটো দাদা? নাই, এইটো পেৰিছ বুলি কয়, পেৰিছ। তো বস্তুটো কি এনেই পুটিন টাইপৰ বস্তু ন? আঠা লাগি যায়। আৰু এইফালে এইটো আছে যে বগা বগা পাউডাৰৰ দৰে, এইটো পেৰিছ বুলি কয় যে মই মাত্ৰ ক'লোঁ। তো এইটো আগতে মানে ঘৰৰ যে ৱালৰ কাম কৰিলে পুটিন লগাই যে, তো তাতে ব্যৱহাৰ কৰিছিল। কিন্তু এইটো বোলে জল্দি শুকাই যায়, সেইকাৰণে এইটো আজিকালি নকৰে। আজিকালি পুটিন আহি গ'ল। তো মানে মানুহৰ ৱালত আজিকালি সেইকাৰণে পুটিন লগায় আৰু এইটো নলগায়। আৰু এইখিনিতে চিলিঙৰ মিস্ত্ৰীৰ কাম শেষ। চিলিঙৰ মিস্ত্ৰীয়ে যিখিনি কৰিব লাগে সেইখিনি কৰি দিলে। আৰু এতিয়া ৰঙৰ মিস্ত্ৰীৰ কাম আহিব। ৰঙৰ মিস্ত্ৰীয়ে পুটিন মাৰিব, মাৰি উঠি ৰং কৰিব।
আৰু চিলিঙৰ পুটিন চুটিন লগোৱা হৈ গ'ল আৰু এতিয়া লাইটৰ কাম কৰা হ'ব এনেকুৱা লাইট দিয়া যাব আৰু ইয়াত 12 ৱাটৰ এনেকুৱা ৰুমটো দুটা দিয়া যাব আৰু 9 ৱাটৰ চেঞ্জিং লাইট দিয়া যাব তেনেকে আৰু 4টা মুঠমিলি লাইট দিয়া যাব এনেকে আৰু স্পটলাইট থাকিব এইফালে ওপৰতে কাম কৰি আছে আমাৰ ঘৰতে তো ওপৰৰ পৰা পোহৰ হ'ব নে ৰুমটোত এইফালে এনেকৈ লাইট লগাই আছে এতিয়া তো এইখিনিতে এটা চেঞ্জিং লাইট দিয়া গৈছে এইখিনিতে এটা 12 ৱাটৰ এনেকুৱা বগা লাইট আৰু এনেকৈ গোটেই ৰুমটোত দিয়া যাব এইখিনিতে য'ত তাৰ আছে তো দিয়াৰ পিছত গম পাব কেনেকুৱা লগা হয় আৰু এইখিনিতে চিলিঙৰ লাইট লগোৱা কাম পুটিন মাৰা কাম সকলোখিনি হৈয়ে গ'ল আৰু এতিয়া বৰ্তমান চিলিংখনৰ ৰং কৰিব আছে ৰং কৰা হ'লে চিলিংখন ৰেডি হৈ যাব তো ৰং কৰি লওক তাৰপিছত একেবাৰে লগ পাই আছোঁ আৰু ফাইনেলি এইকেইদিনৰ পৰা কৰি থকা আমাৰ ফল চিলিঙৰ কামটো আজি কমপ্লিট হৈ গ'ল আৰু এতিয়া সন্ধিয়াই হ'ল বাকী এতিয়া ব'লক ধুনীয়াকৈ ৰুমৰ ভিতৰলৈ যাওঁ আৰু ৰুমৰ ভিতৰলৈ গৈ ধুনীয়াকৈ ফল চিলিংখন আপোনাক দেখুৱাওঁ প্ৰায় 3 দিন মানে লাগিল চিলিংখন হওঁতে অলপ টাইমো লাগে চিলিংখন হওঁতে মানে পুটিন কাটিব লাগে ৰং কৰিব লাগে বাকী এতিয়া ব'লক দৰ্জাখন খুলি দিওঁ আৰু খুলি দিয়াৰ লগে লগে ওপৰৰ ফালে চাওক এইখনে চিলিংখন তো লাইট চাইট ধুনীয়াকৈ জ্বলাই থৈছোঁ আৰু কালাৰ চালাৰ কৰাও হৈ গ'ল তো কেনেকুৱা লাগিছে চিলিংখন দেখাই আছোঁ ৰ'বা ভালকৈ আৰু এইখন চিলিংখন তো ইমান দিনৰ পৰা লগাই আছিলোঁ তো মোৰ ওপৰত চাহ পৰা ধুনীয়াকৈ লগোৱা হৈ গ'ল আৰু বহুত দিনৰ পৰা এইখন চিলিং লগাম বুলি ভাবি আছিলোঁ আৰু ভাল লাগে চিলিংখন তো এনেই নৰ্মেলকৈ এটা ডিজাইন দিলোঁ সৰু ৰুম যিহেতু সৰুকৈ ডিজাইনটো দিছোঁ এনেকৈ বহুত একো ডিজাইন কৰা নাই এনেই চিম্পলি এটা ডিজাইন দিছোঁ এনেকৈ এটা এল টাইপ ডিজাইন দিছোঁ ইফালে এটা এল টাইপ এনেকুৱাকৈ দিছোঁ আৰু মাজত এটা গোল ৰাখিছোঁ ইয়াত ফেনখন দিব বাকী ইফালে লাইটবিলাক লগাই দিছোঁ অলপ কালাৰ চেঞ্জিং লাইট স্পট লাইট তেনেকৈ মিলাই দিছোঁ 6টা লাইট দিছোঁ মুঠ মিলি তো পোহৰ ভালেখিনি হৈছে ইয়াতকৈ পোহৰ নালাগে আৰু চিলিংখন লগোৱা হ'ল আৰু বাকী এতিয়া ৰুম চুমৰ একদম অৱস্থা নাই তো কাম চাম কৰিলে এনেও ৰুম চুমৰ অৱস্থা নোহোৱা হৈ যায় আৰু চিলিংখনৰ বহুত কাম বাকী আছে এইফালে মাজত যিটো গোল থাকিলে এই গোলটো থাকিলে ইয়াত ফেনখন লগাব আছে কালি লগাব বোলে আৰু মাজত এডালে এই গোলটো এনেকৈ লাইট দিয়া যাব সেইখিনি কৰিব আছে আৰু ভালেখিনি কামেই আছে ক'ব গ'লে আৰু চিলিংখন সম্পূৰ্ণ হোৱা নাই বাকী যি কি নহওক আপোনাক মই কেনেকৈ ফল চিলিং লগাই তাৰ প্ৰচেছটো দেখাবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ আৰু চিলিংখন আমাৰ কেনেকৈ লগালোঁ এইখিনি দেখালোঁ কেনেকুৱা লাগিছে চিলিংখন ক'ব এনেই এটা নৰ্মেল ডিজাইন দিছোঁ তো সৰু ৰুম যিহেতু এনেকৈ নৰ্মেল এটা ডিজাইন তো ক'ব কেনেকুৱা লাগিছে কমেণ্ট কৰি তো সেইটোৱে আৰু পাছে এইখনে আছিল আমাৰ সৰু ৰুমটোত লগোৱা ফল চিলিংখন কেনেকুৱা লাগিছে কমেণ্টত এটা নিশ্চয় জনাব বাকী আপোনালোকেও লগাব পাৰে ঘৰত বেছি টকা নাযায় বাকী কেনেকুৱা লাগিছে ব্লগটো ক'ব আকৌ নতুন এটি ব্লগৰ লগ পাম তেতিয়ালৈ বাই বাই টাটা জয় হিন্দ